আজি আমি বৰ ধুনীয়া এটা জেগাত যাব ওলাইছোঁ। এটা কালী মন্দিৰ আছে আমাৰ ইয়াতে, বৰ ধুনীয়া মন্দিৰটো হয়। বোলক আপোনালোককো মন্দিৰটো দেখাম। মন্দিৰটোলৈ আমাৰ ঘৰৰ পৰা বহুতখিনি দূৰ হয়, তাৰ কাৰণে বাছতে যাব ওলালোঁ। মা, মই আৰু বাবু এই ৰাস্তাৰ কাষতে। মায়ে মোৰ লগত য'লৈ গ'লেও প্ৰায় লৈয়ে যাওঁ। তাৰপিছতে আহি পাই মন্দিৰটোৰ ফ্ৰণ্টতে দেখা পাওঁ দুগৰাকী আইতাই ধুনীয়াকৈ দোকান দি আছে। মন্দিৰৰ ভিতৰত যিখিনি বস্তু প্ৰয়োজন হয়, ফুলৰ মালাৰ পৰা আদি কৰি তামোল পাণ প্ৰসাদ ধূপ ধূনা চাকি আদি কৰি সকলোখিনি। তাৰ কাৰণে পলম নকৰি আইতাহঁতৰ পৰা এখন থালি সজাই ল'লোঁ। সেইখন থালিখন বেছি দাম পৰা নাই, 150মান টকা পৰিছে। তাৰপিছতে এয়া ধুনীয়াকৈ হাত ভৰি ধুই লৈছোঁ, বাবুকো হাত ভৰি ধুৱাই দিলোঁ। মন্দিৰৰ ভিতৰত যাব লাগিব তাৰ কাৰণে। এইটো চাবচোন, মন্দিৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। কালীমাৰ মন্দিৰ হয়, ডাঙৰকৈ কালীমাৰ মূৰ্তি বনাই থোৱা আছে। খুবেই মহৎ থকা মন্দিৰ হয়। এয়া পণ্ডিতকেইজনে আমাক ধুনীয়াকৈ আশীৰ্বাদ দিলে। আশীৰ্বাদ লৈ মেলি আমি বাহিৰলৈ ওলাই আহিলোঁ। নমুদিছা কি ক'লা ভগৱানক? ভগৱানক কি ক'লা? হা? আৰু এবাৰ দেখাই দিছোঁ মূৰ্তিটো চাওকচোন। এয়া আমি বাছৰ কাৰণে অলপ দূৰ খোজকাঢ়ি আহি আছোঁ। বাছলৈ অলপমান দূৰ যাব লাগে। মন্দিৰটোৰ সন্মুখতে বাছ নৰখায়, তাৰ কাৰণে। মন্দিৰৰ পৰা আহি আমি দুটা মাটিতে বিচনা পাৰি শুই আছোঁ। বাহিৰত বহুত ৰ'দ দিছে, তাৰ কাৰণে। আজি যে গৈছিলোঁ মন্দিৰটো বহুত মহৎ থকা মন্দিৰ হয়। বাবুৰ ইটোৰ পিছত সিটো অকণমান অসুবিধা হৈয়ে আছে। কেইদিনমানৰ আগতে পৰি তাৰ ভাগৰ ইয়াৰ গালত চাওকচোন, আৰু অলপ দিন এই গালৰ হেৰিয়া হোৱাৰ আগত কেইদিনমান আগত আৰু আঁঠুটোত দুখ পালে। তাৰ কাৰণে ইটোৰ পিছত সিটো হৈয়ে আছে তাৰ কাৰণে তাক মন্দিৰত তাৰ নামত এখন চাকি দি আহিলোঁ। বাবু কি কৰিছা? কিয় তুমি ইমান মোবাইল চাই থাকা যে? ফুলা দাঁতকেইটা উলিয়াই দিয়াচোন। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।